এই মুহূৰ্তত ছ'চিয়েল টক্সৰ দৰ্শকক জনাইছোঁ এক ডাঙৰ খবৰ। বৰপেটাৰ নিচুকাত ড্ৰাগছ মাফিয়া আটক। ড্ৰাগছ মাফিয়া আটক কৰি ৰাইজক গতালে আৰক্ষীক। বৰপেটা ৰোড আৰক্ষী থানাৰ অন্তৰ্গত নিচুকাত আজি ড্ৰাগছ মাফিয়া আটক কৰিবলৈ সক্ষম হৈছে ৰাইজে। যোৱা কিছুদিন ধৰি দেখিবলৈ পোৱা গৈছে নিচুকা, মণিপুৰ আদি অঞ্চলত, খৈৰাবাৰী অঞ্চলত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাইজে একত্ৰিত হৈ অভিযান চলোৱা পৰিলক্ষিত হৈছে। ইজনৰ পিছত সিজনকৈ ড্ৰাগছ মাফিয়া আটক কৰি বৰপেটা ৰোড আৰক্ষীক গতাই দিয়া পৰিলক্ষিত হৈছে। এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাইজ ওলাই আহি ড্ৰাগছ মাফিয়াক আটক কৰিছে। এয়া দেখিছে নিচুকাৰ দৃশ্য। এনেদৰেই ড্ৰাগছ মাফিয়াক আটক কৰি ৰাইজে আৰক্ষীক গতাই দিয়া পৰিলক্ষিত হৈছে। আৰক্ষীক গতাই দিয়াৰ লগতে ৰাইজে একত্ৰিত হোৱা পৰিলক্ষিত হৈছে আৰু এনেদৰে অভিযান অব্যাহত ৰাখিব বুলি জানিব পৰা গৈছে। ড্ৰাগছ মাফিয়াজনৰ নাম ৰাজীৱ বুলি জানিব পৰা গৈছে আৰু এই ড্ৰাগছ মাফিয়াৰ পৰা 3টাকৈ কণ্টেইনাৰ, এটা চিৰিঞ্জ জব্দ কৰিবলৈ সক্ষম হৈছে ৰাইজে। ৰাইজে ড্ৰাগছ মাফিয়াজনক আটক কৰি সোধ-পোছ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ সৈতে কোন কোন জড়িত হৈছে সকলোকে ৰাইজে আৰক্ষীক গতাই দিবলৈ ইতিমধ্যে সংকল্প লোৱা পৰিলক্ষিত হৈছে। ৰাইজে দেখিবলৈ পোৱা গৈছে যি অভিযান অব্যাহত ৰাখিছে, অভিযানৰ পিছতে দেখিবলৈ পোৱা গৈছে ইজনৰ পিছত সিজনকৈ আটক কৰি আৰক্ষীক গতোৱা পৰিলক্ষিত হৈছে। কথা বলবো মেইন লিডার কেরা কই দিবি আর আছে তো হাসা কথা কবি, হাসা কথা কই কিছু হবো না। একবারে সারেরে নিয়ে 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 বাইক থেকে উড়ে উড়ে নিয়ে যাবি কই দিলাম না। তাহলে আপনারা শব্দ সহযোগিতা করবেন। আজকে এই যে ওরা বাইনে দিছে ও কিন্তু কেউর বাইস্তা, কেউর ভাই, কেউর ছেলে, তাই তো আমাকে ভাই বাইস্তারা এরকম তার মানে ড্রাগস, মদ, গাঁজা এগুলো খাইতে পারে কি পারে না? তাহলে আমরা সবের বাড়ি আমরা সতর্ক করার দরকার আছে না নাই? তাহলে আমরা সবাই সতর্ক থাকুন যাতে বাড়িতে যদি ভাই বাইস্তা যদি এরকম যদি কোনো গাঁজা মদ লিপ্ত থাকে আমরা ওই থেকে বিরত রাখার জন্য আমরা সবাই চেষ্টা করুন, তাই তো রাইস? তো ভাই তুমি কিছু করবে ভালো করো। ঘরতে বাই করবো না